Hello everyone, welcome to our channel Assamese classes. আজিৰ এই ভিডিঅ'টোত মই অসম টেটৰ সমাজ অধ্যয়ন বিষয়ৰ সিলেবাস বা কোর্স কন্টেন্ট সম্পৰ্কে আলোচনা কৰিম। যেহেতু আমাক সমাজ অধ্যয়ন বিষয়টোৰ পৰা কাকত 2 বা সেকেন্ড পেপাৰত 60 মাৰ্কৰ প্ৰশ্ন আহিব বুলি কোৱা হৈছে আৰু যদি আমি এই সিলেবাস মতে নপঢ়ো তেতিয়াহলে আমি পৰীক্ষাত ভাল ফলাফল দেখাব নোৱাৰিম। গতিকে মই ইয়াত প্ৰথমে যিখন সিলেবাস আছে সেই সিলেবাসখন যি এসএসএ পোর্টেল বা যিটো পোর্টেলত আমি এপ্লাই কৰিছিলো তাৰ পৰা মই ডাউনলোড কৰি ৰাখিছো। প্ৰথমে সেইখন চাই লওঁ। সোশ্যাল সায়েন্সৰ কাৰণে যিখন সিলেবাস দিয়া হৈছে ইয়াত কোৱা হৈছে যে ফৰ আপাৰ প্ৰাইমাৰী লেভেল ক্লাস 6 to 8 আৰু ইয়াত টোটাল মাৰ্কস হৈছে 60 মাৰ্কস। তো এই গুটেইখিনি কিন্তু ইংৰাজী মাধ্যমত দিছে। গতিকে মই এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে এই টপিক কেইটাৰ অসমীয়া অনুবাদ কৰি দিছো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে অনুৰোধ জনালো। ইয়াৰ উপৰি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে আৰম্ভ কৰিছো। প্ৰথম যদি আমি চাওঁ প্ৰথমে ভূগোলত কি পঢ়িব লাগিব। ভূগোলত আপোনালোকে পঢ়িব লাগিব আমাৰ পৃথিৱীখনৰ আকাৰ আকৃতি গতি সেইবোৰৰ প্ৰভাৱ পৃথিৱীৰ ভিতৰভাগ পৃথিৱীৰ ভূতত্ত্বকৰ ভূমিকম্প বিশেষকৈ অসমৰ সৈতে জড়িত অক্ষাংশ দ্ৰাঘিমাংশ লংগিটিউড এইসমূহ পঢ়িব লাগিব। ইয়াৰ পিছত সৌৰজগতৰ ভিতৰত তৰা গ্ৰহ উপগ্ৰহসমূহৰ বিষয়ে জানিব লাগিব। পৃথিৱীৰ মুখ্য ক্ষেত্ৰসমূহ লিথোস্ফিয়াৰ মহাদেশ মহাসাগৰ জলমণ্ডল বায়ুমণ্ডল জৈৱমণ্ডল এইসমূহ ইয়াত আছে। ইয়াৰ পিছত পৃথিৱীৰ মুখ্য ভূমিৰূপ পৰ্বত মালভূমি সমভূমি অসমৰ বিষয়ে অসমৰ ভৌগোলিক অৱস্থান জলবায়ু প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী সংৰক্ষণ জৈৱ বৈচিত্ৰ্য মুখ্য উদ্যোগ মুখ্য নদী সেইবোৰৰ উপনৈসমূহ। ভাৰতৰ বিষয়ে ভাৰতৰ অৱস্থান জলবায়ু ভৌগোলিক বিভাজন জনসংখ্যা বৃদ্ধি বিতৰণ এইখিনি আছে ভূগোল যি বিষয়ত ভূগোলৰ পৰা সমাজ অধ্যয়ন বিষয়ৰ ভূগোল ভাগৰ পৰা এইখিনি টপিক দিয়া হৈছিল। ইয়াৰ পিছত ইতিহাসত আমি সমাজ অধ্যয়ন কাকতৰ কাৰণে কি পঢ়িব লাগিব। প্ৰথমে আছে প্ৰাক ইতিহাস চিকাৰৰ পৰা কৃষিলৈ মানৱ সভ্যতাৰ বিৱৰ্তন প্ৰাচীন নগৰীয়া সভ্যতা হিন্দু সভ্যতাৰ বৈশিষ্ট্য নগৰ পৰিকল্পনা ধৰ্মীয় বিশ্বাস জীৱিকা বাণিজ্য কলা সংস্কৃতি হৰপ্পা সংস্কৃতি সমসাময়িক বিশ্ব সভ্যতা। ইয়াৰ পিছত বৈদিক যুগ আছে বৈদিক যুগত আৰ্যসকলৰ নিষ্পত্তি ধৰ্মীয় আচৰণ জীৱিকা সামাজিক ব্যৱস্থা বেদৰ গঠন ইত্যাদি। ইয়াৰ পিছত ইতিহাসত আৰু আছে অসমৰ ইতিহাস সম্পৰ্কে আমি কি শিকিব লাগিব। প্ৰাচীন কামৰূপা অসম ভৌগোলিক অৱস্থানৰ প্ৰাক ইতিহাস প্ৰাচীন আৰ্থ সামাজিক অৱস্থা কামৰূপা বেটমেন শকস্তম্ভ আৰু পাল ৰাজবংশ মধ্যযুগীয় অসমত বড়ো চুতীয়া কোচ ৰাজ্য বাৰভূঞা আৰু কছাৰীসকলৰ সম্পৰ্কে জানিব লাগিব। ইয়াৰ পিছত নতুন ধৰ্মীয় ধাৰণাসমূহৰ উদ্ভাৱন জৈন ধৰ্ম বৌদ্ধ ধৰ্ম মুখ্য ৰাজবংশ আৰু তেওঁলোকৰ অৱদান প্ৰাচীন কাল মৌৰ্য আৰু গুপ্ত মধ্যযুগ তুৰ্ক আফগান আৰু মোগল এই সকলৰ সম্পৰ্কেও অসম ইতিহাস এই বিষয়টোত জানিব লাগিব। ইয়াৰ পিছত ভাৰতৰ ব্ৰিটিছ শক্তিৰ উত্থান আৰু বিকাশ নিয়ন্ত্ৰণ পিটৰ ইণ্ডিয়া আইন লেপছ মতবাদ চিপাহী বিদ্ৰোহ ভাৰতৰ জাতীয়তাবাদৰ বিকাশ সামাজিক সংস্কাৰ আন্দোলন অসহযোগ আন্দোলন আইন অমান্য আন্দোলন ভাৰত ত্যাগ আন্দোলন 1857 চনৰ পৰা 1947 চনলৈ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা এই সম্পৰ্কে জানিব লাগিব। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত সংস্কাৰ কি সংস্কাৰ হৈছিল প্ৰশাসনিক সংস্কাৰ ৰাজহ সংগ্ৰহ শৈক্ষিক সংস্কাৰ ব্ৰহ্ম সমাজ প্ৰাৰ্থনা সমাজ ৰামকৃষ্ণ মিছন আৰ্য সমাজ এইখিনি আছে ইতিহাস বিভাগত সমাজ অধ্যয়ন বিষয়ত পঢ়িব লগা বিষয়। ইয়াৰ পিছত আছে অৰ্থনীতি বিভাগত কি পঢ়িব লাগিব অৰ্থনীতিৰ মৌলিক ধাৰণা উৎপাদন উপযোগিতা উপাৰ্জন সম্পদ ধন মূল্য এই সম্পৰ্কে জানিব লাগিব। ইয়াৰ পিছত বজাৰৰ ধাৰণা সম্পূৰ্ণ বিক্ৰী বজাৰ আৰু খুচৰা বিক্ৰী বজাৰৰ মাজত পাৰ্থক্য মুদ্ৰা আৰু বেংক ব্যৱস্থা ধনৰ ধাৰণা বেংকৰ প্ৰকাৰ আৰু কাৰ্য অন্যান্য পুঁজি সংস্থাসমূহ এই সম্পৰ্কেও শিকিব লাগিব। অৰ্থনীতিত আৰু আছে সম্পদসমূহৰ ভিতৰত প্ৰাকৃতিক সম্পদ বিশেষকৈ অসম সন্দৰ্ভত ভাৰতৰ প্ৰাকৃতিক সম্পদ অৰ্থনৈতিক বিকাশত প্ৰাকৃতিক সম্পদৰ ভূমিকা মানৱ সম্পদৰ বিকাশ ইয়াৰ সূচক মানৱ সম্পদৰ সমস্যা ইত্যাদি জানিব লাগিব। চৰকাৰৰ বিকাশ আৰু ভূমিকা শিক্ষা স্বাস্থ্য নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা খণ্ড
ভাৰতৰ অৰ্থনৈতিক বিকাশত মানৱ সম্পদৰ ভূমিকা। ইয়াৰ পিছত পৰিকল্পনা আৰু বাজেট, পৰিকল্পনা, বাজেট আৰু ৰাষ্ট্ৰীয় উপাৰ্জন, অৰ্থনৈতিক পৰিকল্পনা, 5 বছৰীয়া পৰিকল্পনা, এইসমূহ অৰ্থনীতি বিভাগত আছে। ইয়াৰ উপৰিও অৰ্থনীতি বিভাগত বিত্তীয় প্ৰতিষ্ঠানসমূহ, অৰ্থনৈতিক বিকাশ, প্ৰকাৰ আৰু কাৰ্যকলাপত বিত্তীয় প্ৰতিষ্ঠানৰ ভূমিকা, মানুহৰ আৰ্থসামাজিক বিকাশৰ বাবে বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান, নেটফিৰ কাৰ্যকলাপ, স্ব-সহায়ক গ্ৰুপৰ আঁচনি। ইয়াৰ পিছত ৰাষ্ট্ৰীয় উপাৰ্জন, মুঠ ৰাষ্ট্ৰীয় উপাৰ্জন, GNP, নেট ৰাষ্ট্ৰীয় সামগ্ৰী, NNP, মুঠ ঘৰুৱা উৎপাদন, GDP, নামমাত্ৰ আৰু প্ৰকৃত উপাৰ্জন, জনমূৰি উপাৰ্জন আৰু জীৱন ধাৰণৰ মানদণ্ড। ইয়াৰ পিছত আছে ৰাজনীতি বিজ্ঞান, পলিটিকেল ছায়েন্স। ৰাজনীতি বিজ্ঞানত কি শিকিব লাগিব? চৰকাৰ, চৰকাৰৰ ধাৰণা, বিভিন্ন প্ৰকাৰৰ চৰকাৰ, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ, স্থানীয় স্ব-চৰকাৰ। ইয়াৰ পিছত গণতন্ত্ৰ, গণতন্ত্ৰ আৰু ইয়াৰ নীতি, নিৰ্বাচন প্ৰক্ৰিয়া, বিৰোধী দলৰ ভূমিকা আৰু গণতন্ত্ৰ। ইয়াৰ পিছত আছে সংবিধান, সংবিধানৰ মৌলিক ধাৰণা, সংবিধানৰ প্ৰকাৰ, ভাৰতীয় বৈশিষ্ট্য সংবিধান, ইয়াৰ প্ৰস্তাৱনা, নীতি, মৌলিক অধিকাৰ আৰু নাগৰিকৰ কৰ্তব্য। এইখিনি আছে ৰাজনীতি বিভাগত শিকিব লগা বিষয়। ইয়াৰ পিছত আৰু এটা বিষয় আছে শিক্ষা বিজ্ঞান। শিক্ষা বিজ্ঞানত কি শিকিব লাগিব? শিক্ষা সামাজিক বিজ্ঞানত ICTৰ একত্ৰীকৰণ। ICT মানে হৈছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, যি তথ্য প্ৰযুক্তিবিদ্যা আমি ইনফৰমেশ্যন টেকন'লজি বুলি জানো। ইয়াত সমাজ বিজ্ঞান বিষয় শিকোৱাত ICTৰ ব্যৱহাৰ, আমি সমাজ বিজ্ঞান বিষয়টো পঢ়াওঁতে ICT বা ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজিৰ ব্যৱহাৰ কেনেদৰে কৰিব পাৰোঁ সেই সম্পৰ্কেও শিকিব লাগিব। তো এই ভিডিঅ'টোত মই এইখিনি আলোচনা কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই এই টপিকসমূহৰ ওপৰত আপোনালোকৰ টেটৰ যি সমাজ অধ্যয়ন বিষয় আছে তাৰ চিলেবাছৰ ওপৰত ভিডিঅ'ৰ যোগেদি বুজাই দিবলৈ যত্ন কৰিম। আশা কৰোঁ সকলো ভিডিঅ'টো ভাল পালে, আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো পুনৰ লগ পাম। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।